তো হেল্ল' গাইজ, ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল আপোনালোক সকলোলৈকে আৰু আজি গৰু বিহু আজি গৰু বিহু আৰু গৰু বিহুৰ দিনা গৰু গা ধুৱাই বা কিবা কিবি কৰে আৰু গৰু বিহুৰ দিনাখন। আৰু মই এবাৰ ঘৰত নগ'লোঁ, মই বৰ্তমান আছোঁ ক'ত জানে আৰু বহুতে গুৱাহাটীতে আছোঁ। তো গুৱাহাটীত মইতো ক'ত গৰু গা ধুৱাম, কিন্তু ইয়াত গৰু বিহুৰ দিনাখন পাৰ্বতী পাহাৰ বুলি এখন থান আছে, পাৰ্বতী পাহাৰৰ ওপৰত এখন থান আছে, পাৰ্বতী দেৱী আৰু মহাদেৱ। তো তাত আজিৰ দিনটোত বহুত 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 বেছি মানুহ যায়, চাৰে সাংঘাতিক মানুহ যায়। আৰু মই আহিছোঁ, তাতেই আহিছোঁ আজি, আৰু আপোনালোকক তাত দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিছে মানুহ, মই কৈছোঁ নহয় আজি চাৰে সাংঘাতিক মানুহ, অজস্ৰ মানুহ আহিবলৈ। এইবিলাক মানুহ চাওক, বা একদম লাইন লাগি গৈছে। মই বহুত দূৰত আছোঁ, ইয়াৰ পৰাই মই লাইন পাতিব লাগিব। আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু ভিডিঅ'টো সম্পূৰ্ণ চাৰে সাংঘাতিক হ'ব আজি ভিডিঅ'টো। তো মানুহ চাওক ন, মানুহ এনেকুৱা মানুহ আহে, কি কাৰণে আহে মই আপোনালোকক কৈ আছোঁ। চব যোৰাকে আহে আৰু আজি আৰু গৰু বিহুৰ দিনাখন আহে আৰু মুঠতে মন্দিৰৰ পূৰা মানুহ আৰু। তো আপোনালোকে চাই থাকক না, একদম চাৰে সাংঘাতিক মানুহ বুলি কৈছোঁ নহয়। তো গাইজ কথাটো এনেকুৱা, ইয়াত মানুহ কি কাৰণে আহে হয়তো আপোনালোকে বহুতে নাজানে আৰু বহুতে জানে দিয়কচোন, কিন্তু যিবিলাকে নাজানে সেইবিলাকক কৈছোঁ। যদি এই মন্দিৰটোত আপুনি 3টা গৰু বিহু 3 বছৰ গৰু বিহুত যদি একেৰাহে আহে প্ৰেমিক প্ৰেমিকাই, আপুনি কাৰোবাক ভাল পাই আছে বা কোনোবাই আপোনাক ভাল পাই আছে, তো তেনেকুৱা মানুহ যদি 3 বাৰ আহে এই মন্দিৰটোত, তেনেহ'লে সিহঁতৰ মনোকামনা পূৰ্ণ হয় বুলি কয়। আৰু সিহঁতৰ বুলিয়ে নহয়, যিবিলাকে যিকোনো কিবা এটা আশা বিচাৰি যদি এই মন্দিৰটোত আহে আপুনি গৰু বিহুৰ দিনাখন, আৰু তেতিয়া আপোনাৰ মনোকামনা আপুনি যি বিচাৰে সেইটোৱে আশা পূৰণ হয় বুলি কয়। কিন্তু আপুনি 3 বছৰ আহিব লাগিব। তো মই 1 বছৰ আহিছোঁ আৰু 2 বছৰ মই আহিব লাগিব। সেইকাৰণে ইয়াত বহুত বেছি মানুহ হয়, অজস্ৰ মানুহ হয় বুলি কৈছোঁ নহয়। বহুত দূৰ দূৰণিৰ পৰা আহে ইয়াত মানুহ। আৰু আপুনি মানুহ চাওক না, এইবিলাক গাড়ীবিলাক চাওকচোন, পাৰ্কিং কৰি দিছে তাত গাড়ীবিলাক। ধেমালি গাড়ী আছে নেকি তাত? বা ইমান ওপৰৰ পৰা গাড়ী মই আজিয়ে দেখি পাইছোঁ, ড্ৰোন শ্বট নিচিনা লাগিছে। তো মই এতিয়া নামি আহিছোঁ দিয়কচোন। নামি ওপৰডোখৰ ইমান পকা নহয়, কিন্তু তলডোখৰ পকা, মাজে মাজে অলপ অলপ কেঁচা কেঁচা আছে। দৌৰিয়ে গৈছে, দৌৰি যাবলৈ অলপ ভয় লাগে, পিছল খাই যাম নেকি। তো মানুহ চাৰে সাংঘাতিক মানুহ বুলি কৈছোঁ নহয়, অজস্ৰ মানুহ বুলি কয় না, তেনেকুৱা মানুহ হৈছে। মই বা বোলো কিয়া চাওকচোন, মানুহ চাওক না, আপুনি চাই থাকক বা। জীৱনত প্ৰথমবাৰ দেখিছোঁ যে পাহাৰৰ ওপৰতো ইমান মানুহ আহে। আৰু গৰু বিহুৰ দিনাখন আমাৰ উজনিৰ ফালে আমি ক'ত যাওঁ, নামঘৰত যাওঁ। কিন্তু ইয়াতো নামঘৰ, ইয়াত নামঘৰ মন্দিৰ চবতে যায়, কিন্তু গৰু বিহুৰ দিনাখন ইয়াত ইমানেই মানুহ হয় যে আপুনি ভাবিব নোৱাৰে, ইমান বেছি মানুহ হয়। তো এই ভিডিঅ'টো ইমানতে শেষ কৰোঁ। তো ভিডিঅ'টো চাই কেনে পালে? গোটেই পাহাৰখন পাৰ্বতী পাহাৰখনৰ গোটেই ওপৰত গাৰ্লফ্ৰেণ্ড উইথ বয়ফ্ৰেণ্ড, বয়ফ্ৰেণ্ড উইথ গাৰ্লফ্ৰেণ্ড, বহুত ভাল লাগিল চাই। আৰু মই প্ৰথমবাৰ আহিছোঁ না, বহুত বেছি ভাল লাগিল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। এই তলত থকা লাল কালাৰৰ ছাবস্ক্ৰাইব বটনটো দেখিছে না, সেইটো ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি কিনে অল কৰি দিয়ক।